মৰিগাঁও নেহেৰু যুৱ কেন্দ্ৰৰ উদ্যোগত জামাদাৰী যুৱক সংঘ আৰু তিনিচুকীয়া শালমৰা কৃষক সংঘৰ সহযোগত যুৱ সংঘৰ উন্নয়নৰ লক্ষ্যৰে এক সজাগতা সভা অনুষ্ঠিত হয় গেৰুৱাত। মৰিগাঁও নেহেৰু যুৱ কেন্দ্ৰৰ হৈ সভাত উপস্থিত থাকি ধনঞ্জয় তালুকদাৰে সংঘ পঞ্জীয়নৰ নীতি নিয়মসমূহ অৱগত কৰে সদস্যসকলক। কৃষিৰ সন্দৰ্ভত আদৰ্শ কৃষক ৰামেশ্বৰ দাসে আৰু ছ'চিয়েল মিডিয়াৰ ব্যৱহাৰ সন্দৰ্ভত জ্যেষ্ঠ সাংবাদিক বিষ্ণু ডেকাই বিস্তীৰ্ণভাৱে বক্তব্য ৰাখে সভাখনত। 2020 চনত এতিয়া আপোনাক কি ক'ব যে 1983 চনৰ পৰা আপোনাৰ মিনিমাম লাহৰীঘাটৰ 25টা যুৱক সংঘ সদস্যই অংশগ্ৰহণ কৰা সভাখনত বি.আৰ. আম্বেদকাৰৰ জন্ম জয়ন্তীত একতা দৌৰত অংশগ্ৰহণ কৰি স্থান লাভ কৰা লোকসকলক বঁটা প্ৰদান কৰা হয়। মনোজ্ঞ অনুষ্ঠানটিৰ আঁত ধৰে জিতু বৰদলৈয়ে।